Hello friends, welcome back to my YouTube channel. মই এতিয়া কৰিব লৈছো বুটখিনি আনিছিলে দুদিনমান হ'ল। ইয়াতে পাথৰ আছে, বহুত পাথৰ আছে। মই তিয়াবলৈ লওঁতেহে গম পাইছো পাথৰবোৰ আছে। তেতিয়া লৈছো এইকিটা পাথৰ। এইকেইটা আতৰাই টেমাত ভৰাই থওঁ, তেতিয়া তিয়াবলৈ সুবিধা হয়। এতিয়া এইখিনি কৰি লওঁ। আৰু কাম কৰিবলগীয়া আছে, ভিডিওটো লাষ্টলৈকে চাই থাকিব। এতিয়া বুটখিনি মই বাছি লওঁ। মই স্কিন কেয়াৰৰ কাৰণে শেড মাস্ক এটা লৈছোঁ, লেকমি শেড মাস্ক। মই আগতে ইউজ কৰিছিলোঁ, ইউজ কৰি বহুত ভাল পাইছোঁ, বহুত ভাল ৰিজাল্ট দিয়ে। এইটো এটা কম্বো পেক হয়। ইয়াত আছিলে আপোনাৰ 5টা, ষ্ট্ৰবেৰীৰ 2টা আছে। আৰু এতিয়া মই এইটো খুলি লৈছোঁ লগাবলৈ। এইটো চাওক, এক্সট্ৰা সেৰাম আছে ভিতৰত। এইটো পুৰা সেৰাম। এইটো ইউজ কৰাৰ পাছত স্কিনত এক্সট্ৰা এটা গ্লো আহে। মই নিজেই পাইছোঁ ৰিজাল্ট এইটো। মানে কন্টিনিউ ইউজ কৰিব লাগে, আকৌ মাজে ইউজ কৰিলে আকৌ ৰিজাল্টটো পোৱা নাযায়। সপ্তাহত মই 2 দিন ইউজ কৰি আছোঁ। আপোনালোকে কেইদিন ইউজ কৰে জনাবচোন কমেণ্টত। আজি ভাবিছোঁ ফ্ৰিজটো চাফা কৰিম, যিহেতু আমাৰ ৰমজান মাহ হয়। ইফতাৰ টাইমত ইমান লৰালৰি হয় যে বস্তুবোৰ এবাৰ উলিয়াও, আকৌ উলিয়াও ঠিকেই, কিন্তু সোমোৱাৰ টাইমত যেনে তেনে থৈ দিওঁ। ইমান লেতেৰা হৈ আছে ফ্ৰিজটো। আজি ভাবিছোঁ চিজিল কৰি থওঁ বস্তুখিনি। কৰ বস্তু ক'ত গৈছে ঠিক নাই, আৰু চব্জি চব ওপৰত উঠি গৈছে। এতিয়া ভাবিছোঁ চিজিল লগাওঁ। আজি কৰিম, কাইলৈ কৰিম, এনেকৈয়ে গৈ আছে। আজি ভাবিছোঁ নাই, কৰিয়েই লওঁ। ফ্ৰিজটো চাফা কৰি একেবাৰে লগ পাই আছোঁ। কেনেকৈ বস্তুখিনি থওঁ দেখুৱাম আপোনালোকক। ভিডিওটো একেবাৰে লাষ্টলৈকে চাই থাকক। মই ফ্ৰিজটো চাফা কৰি থাকোঁ। চাফা কৰাৰ পিছত আৰু দেখুওৱা হোৱা নাছিল। মই একেবাৰে গা পা ধুই আপোনালোকক ভিডিওটো কৰি দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া চাফা হৈ গ'ল পৰা। ইয়াতে চব চব্জি ভৰাই দিলোঁ। এইকেইটাত মাছ, কেঁচা জলকীয়া, আদা, পুদিনা চব ভৰাই দিলোঁ টেমাত। এতিয়া পুৰা ক্লিন হৈ গ'ল। ওপৰত একো থোৱা নাই, যিহেতু ইমান গৰম পৰা নাই, ওপৰত খালী হৈ আছে। এতিয়া যাওঁ ইফতাৰ বনাবলৈ। এয়া বুট সিজাই আছোঁ। এতিয়া ইফতাৰত লাগি যাওঁ। আজিলৈ ভিডিওটো সামৰিছোঁ ইয়াতে। বাই বাই।